আপোনাৰ কিমান দিন হ'ল ইয়াতে? বন্ধুসকল নমস্কাৰ। ভিডিঅ'টোত থৈ দৰঙৰ এটা অতি পুৰণি মন্দিৰৰ বিষয়ে বিতংভাৱে জানিবলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাব। এটি দৰঙৰ বহুত পুৰণি মন্দিৰ আৰু মন্দিৰটোৰ বিষয়ে আমি খন্তেক পিছতে গোটেইখিনি জানিব পাৰিম। আপোনাৰ কিমান দিন হ'ল ইয়াতে? 84 পৰা আছে। আমাৰ জন্মৰ ঘৰে 2 বছৰ আগৰ পৰাই আছে। হয় হয়। এখেত মন্দিৰটোৰ মুখ্য পুৰোহিত আৰু তেখেতৰ মুখৰ পৰা মন্দিৰটোৰ বিষয়ে সবিশেষ জানিব খোজে তেখেতে ক'লে। প্ৰায় 3 মাইল আঁতৰত বৰমপুৰ জাগাটোৰ নাম হৈছে। হয় হয় হয়। বৰমপুৰত আগতে এই ঋষিবিলাক আশ্ৰম কৰি পেলাই চলি পঢ়িছিল। হয়। তাতে তেনেকৈ এটা বিদ্যানিধি বুলি ঋষিজনে তাতে থাকছিল। থাকিল হেৰিবিলাক আশ্ৰম কৰিছিলে। তেতিয়া এইখন বোলে হেৰি আছিল, এই হাবিতলীয়া। তাৰপিছত কামধেনুটো গৰুটো দেখিছে নহয়, গাইজনী আহি তাতে গাখীৰ দি আছে। তাৰপৰা সেইদিনা গাইজনী নেগেল, নাযোৱাত ৰাজাক খবৰ দিলে বোলে গাইজনী আমাৰ তাতে থিয় হৈ আছে, মই সৰুকৈ কৈছোঁ কথা। গতিকে তাত যেনে তেনে আহিব আদি ৰাজাই কোচা জানিলে। তেতিয়া ৰাজাই এখন চাই বিদ্যানিধি বামুণক ইয়াতে স্থাপনা কৰিলা আৰু 100 পুৰা মাটি দান দিলা। 100 পুৰা মাটি, হয়। তাৰপিছত এই মানুহখিনি আচলতে ইয়াৰে নহয়, কনজৰ। এতিয়াও কয় নহয় উচ্চ হিন্দু গৌ কনজটো বুলি। কনজৰ এই কনজৰ পৰা আনি ইয়াতে স্থাপনা কৰিলে 5টা জাতি। বামুণ খেতি বৈশ্য কৰি গাঁওখন আছে। এনেকুৱা হৈছে এতিয়া আকৌ মানে আপগ্ৰেড হৈ এইখিনি হৈছে। আৰু এইখিনি এই মন্দিৰটো দিছে হেৰি জনাত চলাই তাতে তুলিব অলপ।